আজি মই মোৰ প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। মোৰ এই ইউটিউব চেনেলটোক সকলোৱে মৰম দিব আৰু ভাল লাগিলে লাইক কমেণ্ট অৰ্থাৎ ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আমি বৰ্তমান আহি আছোঁ লক্ষ্মীজান চাহ বাগিচাৰ স্থিত লক্ষ্মীজান শিৱ মন্দিৰলৈ আৰু আজি শাওণ মাহৰ তৃতীয়টো সোমবাৰ। যিহেতু আমি এতিয়া অলপ পূজা অৰ্চনাৰ বাবে ইয়ালৈ আহিছোঁ, ভাবিলোঁ আমাৰ এই চিনাকি পৰিৱেশটোৰ লগত আপোনালোককো অলপ চিনাকি কৰাই দিওঁ। তেন্তে ব'লক গৈ থাকোঁ। মন্দিৰ পালোহি আৰু মন্দিৰত সোমাওঁতে পোনে এই দুটা মন্দিৰ দুয়োফালে দুটা মন্দিৰ আছে। এটাত হনুমানৰ মূৰ্তি আছে আৰু আনটোত ৰাম সীতা আৰু লক্ষ্মণৰ মূৰ্তি আছে। তাত এতিয়া আমি ধূপ চাকি জ্বলাই লওঁ, তাৰ পাছত মন্দিৰৰ ভিতৰলৈ যাম। আমি এতিয়া মন্দিৰৰ ভিতৰত সোমালোহি আৰু কি নিয়ম কৰোঁ সকলো চাওঁ।
প্ৰায় হ'ল, ধূপ চাকি জ্বলালোঁ, মন্দিৰত সেৱাও ল'লোঁ। এতিয়া মন্দিৰত এজাক পাৰ আছে, আপোনালোকে দেখিছে ভিডিঅ'টোত। মই চাউল আৰু দাইল কিনি নিছিলোঁ আৰু পাৰখিনি দিছোঁ। দেখিছে কেনেকৈ গোটেইখিনি জাক পাতি পাতি আহিছে। এই পাৰখিনি ইমানেই টেঙৰ মানে চাউলখিনি তাত পৰি আছে, কিন্তু চাউলখিনি খোৱা নাই সিহঁতি, আৰু মই ছিটিয়াওঁতেও সিহঁতি দাইলকেইটাহে বাচি বাচি খাইছে। পাৰখিনিক একেলগে দেখি ইমান মৰম লাগিছে ন, চাওকচোন।